নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এই মুহূৰ্তত দিবলৈ হৈছে এটা বিগ ব্ৰেকিং নিউজ। কংগ্ৰেছৰ দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট, ৰণক্ষেত্ৰত পৰিণত হ'ল হাইলাকান্দিৰ আৱৰ্ত ভৱন। বিধায়ক কমলাক্ষৰ সন্মুখত প্ৰচণ্ড মাৰপিটৰ ঘটনা। পৰৱৰ্তী খবৰটো হৈছে 5 দিনৰ CID জিম্মালৈ প্ৰেৰণ বজালী কাণ্ডৰ মূল অভিযুক্ত SP আৰু DSP। 5 দিনৰ CID জিম্মালৈ প্ৰেৰণ বজালী কাণ্ডৰ মূল অভিযুক্ত SP আৰু DSP। পৰৱৰ্তী খবৰটো হৈছে কাইলৈৰ পৰা পুনৰ চলিব গুৱাহাটী উত্তৰ গুৱাহাটীৰ সংযোগী ফেৰী সেৱা। ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধিৰ বাবে বন্ধ হৈছিল ফেৰী সেৱা। পুৱা 6 বজাৰ পৰা তিনিওটা ঘাটেৰে যাব পাৰিব যাত্ৰীসকল। পৰৱৰ্তী খবৰটি হৈছে 9 বছৰত নৰেন্দ্ৰ মোদীয়ে এদিনৰ বাবে লোৱা নাই ছুটি। 9 বছৰত 3,000 কাৰ্যসূচীত চামিল হ'ল প্ৰধানমন্ত্ৰীগৰাকী। RTI তথ্যত প্ৰকাশ পাইছে। পৰৱৰ্তী খবৰটি হৈছে G20 সন্মিলন দিল্লীত অনুষ্ঠিত হ'বলগীয়া এই সন্মিলনত চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙৰ ঠাইত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী লি কিয়াঙে এই সন্মিলনত চামিল হ'ব। পৰৱৰ্তী খবৰটি হৈছে সমগ্ৰ বজালী কাণ্ডত গ্ৰেপ্তাৰ হোৱা আৰক্ষীসকল: দেৱজিৎ গিৰি SI, ইনজামুল হাছান PSO এডিশ্যনেল SP, দীপজয় ৰয় ড্ৰাইভাৰ SP, নাদিৰ আহমেদ অস্থায়ী গাড়ী চালক SP, গায়ত্ৰী সোণোৱাল তদানীন্তন এডিশ্যনেল SP, ৰবি সিং শৰ্মা ওৰফে সুভাষ চন্দ্ৰ, কিশোৰ কুমাৰ বৰুৱা দালাল এডিশ্যনেল SP, DSP পুষ্কল গগৈ।